আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল SGP ব্লগছলৈ। আজি মই গৈ উপস্থিত হৈছিলোঁ কাৰ্বি আংলঙৰ প্ৰকৃতিৰ আন এক সৃষ্টি শিলভেটাত। যমুনা নদীৰ বুকুত কিছু শিল ভেটা দি থৈছে। এয়া প্ৰাকৃতিকভাৱে সৃষ্টি, আপোনালোকে দেখা পাই আছে। এয়া প্ৰাকৃতিকভাৱে সৃষ্টি। এই শিলবোৰ সৰু সৰু শিল বাধা দি ভেটা দি থৈছে, বাধা নহয় ভেটা দি থৈছে। এয়া 36 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই লাগি আছে এয়া শিলভেটা। ভোকলিয়াৰ পৰা 15 কিলোমিটাৰ নিলগত, চিৰানিৰ পৰা 13 কিলোমিটাৰ নিলগত। এয়া দেখা পাই আছে আপোনালোকে শিলবোৰ। এয়া প্ৰাকৃতিকভাৱে সৃষ্টি। এয়া শিলবোৰ, এয়া প্ৰকাণ্ড শিল, সৰু বৰ প্ৰকাণ্ড শিল বুলি নহয়, সৰু শিলবোৰ বহুত আছে। ইয়াত বাধা দি থৈছে ইয়াত যমুনা নদী। আপোনালোকে আহিব ইয়াত। জনভোজস্থলী, এক আকৰ্ষণীয় জনভোজস্থলী কাৰ্বি আংলং জিলাৰ। এয়া চাওক, এয়া শিলভেটা, সৃষ্টি শিলভেটা। এক ডিজনীলেণ্ড বুলি ক'লেও ভুল নহ'ব। এক ডিজনীলেণ্ড, এক জৈৱ বৈচিত্ৰ, প্ৰজাতিৰ গছ গছনি আছে, জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ। আপোনালোকে আহি যোগদান কৰে। আপোনালোকে দেখা পাই আছে মোৰ চেনেলটো, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। এয়া হস্তনিৰ্মিত, এয়া গড় হাতেৰে বনোৱা হৈছে। তাৰপিছত এয়া হস্তনিৰ্মিত হাতেৰে বনোৱা হাতী। চাওক, এয়া শিলভেটা আপোনালোকে দেখা পাই আছে মোৰ চেনেলত। শিলভেটা প্ৰাকৃতিকভাৱে সৃষ্ট। এয়া চাওক শিলভেটা, এও হস্তনিৰ্মিত। এয়া চাওক, জৈৱ বৈচিত্ৰ, কিছু উদ্যান বনোৱা হৈছে। দৰ্শকক আকৰ্ষণ কৰি। এয়া চাওক চাংঘৰ, আপোনালোকে দেখা পাইছে। এয়া চাওক গছ গছনি, বিভিন্ন বনৌষধি গছ। এয়া চাওক